নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। মোৰো বৰ্তমান ভালেই। যিহেতু আমাৰ নামঘৰত কিছুদিন পূৰ্বে ভাগৱত পাঠ হৈ গ'ল আৰু ভাগৱত পাঠৰ মই ভিডিঅ'সমূহ দিয়ে আহিছোঁ, কিদৰে আমাৰ প্ৰথম দিনা আৰম্ভণি হৈছিল আৰু আমাৰ নামঘৰ ভাগ কিদৰে সজাই তুলিছিল। আৰু আজি ভাবিলোঁ নামঘৰৰ ভাগৱত পাঠ গাই থাকোঁতে আপোনালোকক ভিডিঅ' অলপমান দেখুৱাওঁ। ভিডিঅ' আচলতে বনাই থৈছিলোঁ, কিন্তু মোৰ অকণমান গাটো বেয়া হৈ গ'ল, সেইকাৰণে ভিডিঅ' এডিট কৰিব পৰা নাছিলোঁ। চ' আজি কৰি দিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো নিশ্চয়কৈ ভাল পাব। যিহেতু আমাৰ মন চনবোৰ কেতিয়াবা গাত বেয়া লাগি থাকিলে বা গাটোৱে হওক বেয়া লাগি থাকিলে ভগৱানৰ নাম শুনিলে খুব বেছি ভাল লাগি যায়। সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ বাবেও মই ভিডিঅ'টো বনাই থৈছিলোঁ আৰু মোৰো মাজে মাজে মই শুনি আছোঁ। এইকেইদিন খুব বেছি ভাল লাগিছিলে আৰু আগতে মই ইমান বিশেষকৈ তেনেকৈ শুনি নাই পোৱা বাৰু, কিন্তু মই এবাৰ আমাৰ নিজৰ নামঘৰত হৈছে যিহেতু খুব ভাল লাগিলে আৰু সেইবাবে আপোনালোকৰ বাবেও থৈ দিছিলোঁ, সাঁচি ৰাখিছিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আৰম্ভ কৰোঁ, ব'লক।
জগন্নাথ হেন বাবুলিবা আমি তোমাৰ তনয় কৃষক মোৰয়ানুক এতেকে বিনয় মুহুৰ আগত কেনে কৰায়ন তাপ ইহাৰ হিৰাদয়াবে শুনিও কবাপ হে কামুৰ পুত্ৰ তুমি নাৰায়ণ জগত কাৰণ যিটো ডাঙৰ কাৰণ ইজত দুষ খেতিয়া ভূমিৰ মনাভাৰ আকৌ সংগৰিবে মুঠ ভয়ায় অৱতাৰ ঈশ্বৰ আৰু ঈশ্বৰ তুমিহে মহাহৰি মায়ায়ে মনুষ্য চেষ্টা কৰায় অৱতৰি মুনি কমতৰ বাট শুনি আকবাত জানিলো প্ৰভাৱ প্ৰভু দেখিলো হাই খাছে দেও কমস্নে সময় মূৰ পাপ বিষময় বিষ যোগ বিৰাপ মুখে দুখে কৰন্ত কাতৰ ভজাই মহাজ্ঞানিক মুক মহেশ্বৰ পাদ পংকজত পকীৰ শৰণে ভগতৰ ভয় হেৰা এই কেশৰণে দিন বন্ধু মুখ কৰা পৰিত্ৰাণ যিমতে অজান মইন্দ্ৰিয়ৰ সুখ সাধু প্ৰতিনিধি অপৰিৰত মাত আত্মা গুৰি কৰে বাতি তুমি হেন ঈশ্বৰত হৈল পুত্ৰ বুধ কৰি উপমানৱ ইটো কুবলি নিৰোধ হেন বাবুলিবানো ঈশ্বৰ সাক্ষাৎ তোমাৰে কে পুতাময় জগত প্ৰখ্যাত উত্তৰ শুনা জগতৰ স্বামী কুমলীৰ কুটি গাড়ী হৰ কথামি জিকাৰত দৈৱ কিৰ গৰ্ভে ভৈলা জাত হৰেশ্বৰ ৰূপ দেখিল সাক্ষাৎ দুই প্ৰাণী পৰিতুষ্টি কৰিলো তাৰুণী কথা কহিলা আপুনি মাছিলা সুতপা পিঞ্চি নামে প্ৰজাপতি পিঞ্চি গৰ্ভ নামে মই ভৈলো উৎপত্তি আদি কচক পাছে ভোলা তোৰা ধৰি উপজিলো তোমাক ব্ৰাহ্মণৰ ৰূপ বসুদেৱ দৈৱ কি সম্প্ৰতি ভৈলা নিজৰ ৰূপে ভৈলো পুত্ৰ মহিমা প্ৰকাশী তোমাৰ মুখৰ কথা কৰিল মনতা তুমি কেইচাৰৰ মহাগত বিধৰা তনু লীলাই মাধৱ বুজিবে কোনে যুগ মায়াৰ বৈধৱ হৰি জ্ঞান
এই পৰম জ্ঞান মোহৰ কিন্তু সমস্ততে কৰা এই ব্ৰহ্ম দৃষ্টি। ভিডিঅ'টি কেনে পালে নিশ্চয়কৈ জনাব আৰু চকুযোৰ মুদি খুব ধুনীয়াকৈ মন দি শুনিবচোন, খুব শান্ত লাগি যায় মনটো। আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে যদি মোৰ চেনেলটো কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই।